ৰঙত সম্প্ৰচাৰিত হৈ থকা কৃষ্ণ সাক্ষী ধাৰাবাহিকখনৰ সাক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মাই। ধাৰাবাহিকখনত অভিনেতা ৰাতুল দাসৰ বিপৰীতে অভিনয় কৰিছে তেওঁ। পিছে তেওঁ ৰিয়েল লাইফৰ স্বামীনো কোন হয়? অভিনেত্ৰী চন্দনা শৰ্মাৰ বাস্তৱ জীৱনৰ স্বামী হৈছে অপূৰ্ব শৰ্মা। অপূৰ্ব শৰ্মাই কৃষ্ণ সাক্ষী ধাৰাবাহিকখনত এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। উল্লেখযোগ্য যে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু অভিনেত্ৰী চন্দনা শৰ্মা সম্পৰ্কত ককায়েক ভৈনীয়েক। অভিনেত্ৰী চন্দনা শৰ্মা, তেখেতৰ স্বামী অপূৰ্ব শৰ্মা আৰু তেওঁলোকৰ মৰমলগা কণমানি সন্তানটিৰ কেইখনমান আলোকচিত্ৰ চাওঁ আহক। যদি ভিডিওটো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।